কোনেও নিবিচাৰে যে তেওঁ পত্নীয়ে বা তেওঁ মানুহজনে আন এগৰাকী মানুহৰ লগত অবৈধ সম্পৰ্ক কৰক, কিন্তু তাৰ পিছতো অবৈধ সম্পৰ্কবিলাক হয় আৰু যাৰ ফলত এখন সংসাৰ ধ্বংস হয়। চাওক, প্ৰায় 10-8 বছৰ ধৰি ভাল পোৱা মানুহেও কিন্তু এনেকুৱা কাম কৰে, মানে পৰকীয়া প্ৰেম কৰে। আচলতে কিয় এনে হয়? 10-12 বছৰ ধৰি ভাল পোৱা মানুহ যদি কিমান ভালকৈ বুজাৰ পিছত সেই মানুহজনীক আচলতে কিয় আপোনাৰ আমনি লগা হয়, যাৰ কাৰণে বেলেগ এগৰাকী বা বেলেগ এজন পুৰুষৰ লগত পৰকীয়া প্ৰেম কৰিবলগীয়া হয়। আচলতে কিহৰ স্বাৰ্থত? এনেকুৱা হ'ব বাৰু নাপায়, কিন্তু প্ৰায় এনেকুৱা হৈ আছে। আচলতে এনেকুৱা কিয় হয়? চাওক, ইয়াত আচলতে কাৰণ দুটা থাকিব পাৰে। প্ৰথম কাৰণটো হ'ল যে আপুনি আপোনাৰ মানুহজনীক যেতিয়া ভাল পাই আছিলে, ভাল পাই থাকোঁতে সেই মানুহজনীক আপুনি যিমানখিনি সময় দিছিলে, যিমান আগ্ৰহে আচলতে তাইক লগ কৰিবলৈ গৈছিলে, সেইখিনি আগ্ৰহ বা সেইখিনি আচলতে সময় আজিকালি আপুনি মানুহজনীক দিব পৰা নাই, যাৰ বাবে আপোনাৰ মানুহগৰাকীয়ে বেলেগ এজন মানুহৰ পৰা সেইখিনি বস্তু পাইছে আৰু যাৰ ফলত তেওঁ আচলতে অবৈধ এটা সম্পৰ্কত লিপ্ত হৈছে। আৰু তাৰ 2 নম্বৰ কাৰণটো হ'ল যে আপোনাৰ মানুহজনীক ভাল পাই অনাৰ পিছত, বিয়া কৰোৱাৰ পিছত আপোনাৰ কিছুমান দায়িত্ব থকা উচিত, যে মানুহজনীয়ে কি কৰিছে, কাৰ লগত গৈছে, কি খাইছে, মানে ইত্যাদি ইত্যাদি। আপুনি যে বিয়া পাতিলে বুলিয়ে আপুনি যে মানুহজনীক বহুত বিশ্বাস কৰি একো তাইক নুসুধিবই, এনেকুৱা কোনো কথা নাই। আচলতে মই সন্দেহ কৰিবলৈ কোৱা নাই, সন্দেহ বাৰু কৰিবলৈ মই কোৱা নাই, কিন্তু ইমানো আপুনি বিশ্বাস নকৰিব যে আপুনি পিছত আঘাত পাবলগীয়া হয়। মানে এতিয়া ধৰি লওক, আপুনি গম পালে যে আপোনাৰ পত্নীয়ে বা আপোনাৰ মানুহজনে পৰকীয়া প্ৰেম কৰে। আচলতে তাৰ আগতেই, সংসাৰখন আচলতে ভঙাৰ আগতেই কেনেকৈ আপুনি আপোনাৰ মানুহজনক বা আপোনাৰ নিজৰ পত্নীগৰাকীক সেই পৰকীয়া প্ৰেমৰ পৰা উদ্ধাৰ কৰিব পাৰিব? প্ৰথম কথা, যেতিয়া আপুনি গম পাব যে আপোনাৰ মানুহজনীয়ে বেলেগ এজন মানুহক ভাল পায়, তেওঁৰ লগত অবৈধ সম্পৰ্ক আছে, সেইখিনি গম পোৱাৰ পিছত আপুনি প্ৰথমতে মানুহজনীক ভালকৈ কাষত বহুৱাই বুজাওক যে এইবিলাক বেয়া কথা, এইবিলাক তুমি নকৰিবা, কাৰণ আমাৰ ঘৰখনো এচা কিছুমান সন্মান জড়িত হৈ আছে, যিটো তুমি ভাঙিব নোৱাৰা। আৰু এটা কথা আপুনি ক'ব যে মই যদি সময় দিব পৰা নহয়, আজিকালি মানুহে সকলো মানুহে আচলতে কামত ব্যস্ত হৈ পৰে, সেই ব্যস্ত থকাৰ বাবে সময় দিব নোৱাৰে। কিন্তু আপুনি এইটো অকণমান চেঞ্জ কৰিব লাগিব। আপুনি আপোনাৰ মানুহজনীক সময় দিব পাৰিব লাগিব, যেনেকৈ আপুনি ভাল পোৱা আগতে মানুহজনীক দিছিলে। আৰু সেই সকলোখিনি কৰাৰ পাছতো যদি আপোনাৰ মানুহজনীয়ে বা আপোনাৰ মানুহটোৱে যদি বেলেগ এজন মানুহৰ লগত বা এজনী মানুহৰ লগত মানে এটা অবৈধ সম্পৰ্ক এটা কৰে, তেতিয়া আপুনি সেই কথাটো আপোনালোকৰ ঘৰৰ মানুহক কওক যে মোৰ লগত মানে এনেকুৱা এটা কৰি আছে। কাৰণ ঘৰৰ মানুহখিনি প্ৰথমতে জনোৱাটো ভাল হ'ব। যদি আপোনাৰ পত্নীগৰাকীয়ে কৈ আছে, তেতিয়াহ'লে আপোনালোকে পত্নীগৰাকীৰ মাকহঁতক কথাটো জনাওক যে আপোনালোকৰ ছোৱালীয়ে সেনেকুৱা এটা কাম কৰি আছে। কিন্তু তাৰপিছতো আপোনাৰ পত্নীগৰাকীয়ে নুশুনে, আকৌ সেই মানুহজনৰ লগতে অবৈধ সম্পৰ্ক কৰে, তেতিয়াহ'লে আপুনি পুলিচৰ কাষ চাপিব পাৰে। তাৰ ওপৰত কিন্তু আপুনি কেতিয়াও নিজৰ মানুহজনীৰ ওপৰত হাত তুলিবলৈ নাযাব, কাৰণ নিজে এখন আইন হাতত তুলি ল'ব কেতিয়াও নোৱাৰে। চ'
আচলতে সেইকেইটা কামেই আপোনালোকে কৰিব পাৰে কিন্তু মেইন কথাটো হ'ল যে আপোনালোকে যদি যিখিনি পত্নী আচলতে আপোনাৰ ওচৰত নাই পোৱা আনৰ ওচৰত বিচাৰি গৈছে সেইখিনি যদি আপুনি নিজে দিব পাৰে তেতিয়াহ'লে মোৰ বিশ্বাস যে কেতিয়াও আপোনাৰ মানুহজনে বা আপোনাৰ পত্নীগৰাকীয়ে লোকৰ ওচৰত কিন্তু মৰম বিচাৰি নাযায় গতিকে এইকেইটা আপোনালোকে ষ্টেপ ফ'ল' কৰিব পাৰে নিশ্চয় আপোনালোকে মানে উপকৃত হ'ব আৰু এইকেইটা যদি ষ্টেপ আপোনালোকে ফ'ল' কৰে মই শেষত এটাই ক'ম যে কাৰো লগতে এনেকুৱা নহওক কাৰণ কাৰোবাৰ এখন সংসাৰ ভঙাটো ময়ো নিবিচাৰোঁ এনেকুৱা নহওক সকলোৱে মিলা প্ৰীতিৰে থাকক এখন সুন্দৰ সংসাৰ কৰক আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' আপোনালোকে তেতিয়া সদায় চাই থাকিবলৈ পাব ধন্যবাদ